এই বন্ধু বান্ধৱীসকল মই জিন্তুৱে মোৰ আৰু আপোনাৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ মাজত অতিকৈ ভাল লগা আৰু অতিকৈ প্ৰিয় হাথৰ 10টা লৈ আহিছোঁ। আশা কৰোঁ হাথৰকেইটা চাই আপোনালোকে আনন্দ লাভ কৰিব। প্ৰত্যেকটো হাথৰৰ বাবে 5 ছেকেণ্ডৰ সময় থাকিব আৰু এই 5 ছেকেণ্ডৰ ভিতৰত উত্তৰটো জানিলে আমাক কমেণ্ট যোগে জনাব পাৰে। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আগবঢ়োৱাৰ আগত মই আপোনালোকক এটা প্ৰশ্ন আগবঢ়াইছোঁ আৰু প্ৰশ্নৰ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম মই নেক্সট ভিডিঅ'ত উল্লেখ কৰিম। তো বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'টোত যদি লাইক এটা কৰে লাইক এটা কৰি দিয়ক। তো বন্ধু বান্ধৱীসকল প্ৰশ্নটো এনেকুৱা ধৰণৰ, পাত আছে ডাল নাই, কথা আছে মাত নাই। তেনেহ'লে আজিৰ ভিডিঅ'টো আগবঢ়াৰ আগত যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বুটনটো দবাবলৈ নাপাহৰিব, যিহেতু আমি সদায় নতুন নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেট গেট ষ্টাৰ্ট। প্ৰশ্নটো এনেকুৱা ধৰণৰ, যিয়ে দিয়ে তাকে খাই পানী দিলে মৰি যায়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জুই। ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। বন্ধুসকল প্ৰশ্নটোৰ উত্তৰ হৈছে কচু। আয়ৈ দেহি জহৰ মহৰ, কি পোকৰ টিকাত পোহৰ। বন্ধুসকল শুদ্ধ উত্তৰটো হৈছে জোনাকী পৰুৱা। মামাহঁতৰ বাৰীত গ'লো, সোমাব পাৰিলোঁ ওলাব নোৱাৰিলোঁ। উত্তৰটো হৈছে চেপা। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। শুদ্ধ উত্তৰটো হৈছে মাটি কলহ। বলকচোন বন্ধু বান্ধৱীসকল তাৰে পিছৰ প্ৰশ্নটো চাওঁ। কাণত ধৰি নাকত বহে। শুদ্ধ উত্তৰটো হৈছে চশমা। মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। উত্তৰটো হৈছে ৰেডিঅ'। মাটিৰ তলৰ বগা বুঢ়ী সাজ পিন্ধে ঘূৰি ঘূৰি। শুদ্ধ উত্তৰটো হৈছে নহৰু। এটা নিগনি 100 ধান কুটে, নিগুৰত ধৰিলে জাপ মাৰি উঠে। বন্ধু বান্ধৱীসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ঢেঁকী। বলকচোন বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ অন্তিম আৰু শেষৰ প্ৰশ্নটো চাওঁ। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে ছোৱালীয়ে ল'ৰাৰ কি খাই ভাল পায়। চাওঁচোন কোনসকল বন্ধু বান্ধৱীয়ে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়ে। বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মগজু, কিয়নো ছোৱালীসকলে ল'ৰা মগজুহে খাই বেছি ভাল পায়। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ মতামতটো জনাবচোন, হয়নে নহয়। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট যোগে ক'বলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টা বুটনটো দবাই দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।